মোৰ নাম শ্ৰী চন্দন দাস। এইখিনি জাগাৰ নাম ভৱানীপুৰ বিপ্লৱ। আৰু মোৰ এখন ইয়াত চেলুন আছে। ৰাতিপুৱা 5:45 কিমান সময়ত গাড়ী আহি ডাম্পাৰ গাড়ী আহি এক্সিডেণ্ট কৰি দিলে। সেই সময়ততো আমি ঘৰতে আছিলোঁ, ইমান ৰাতিপুৱা এইটো দোকান খোলা নহয়। কেনেকৈ কি হ'ল সেইটো আমি ভালকৈ গম নাপাওঁ। কোন দিশৰ পৰা আহিছিলে ডাম্পাৰ? দক্ষিণ দিশৰ পৰা, এইটো চাইডৰ পৰা আহিছে। এতিয়া কিন্তু কি কাৰণত আহিছে এইবিলাক আমি ভালকৈ নাজানো। কিমানখনকৈ দোকান আছিলে ইয়াত? ইয়াত মোটামুটি 5খন দোকান। কিহৰ দোকান? এখন পাণ তামোলৰ দোকান, এখন চেলুন, তাৰপিছত মাজত এখন আপেল আঙুৰৰ ফল মূলৰ দোকান, মাজত আৰু এখন গুমটি দোকানে পাণ তামোলৰ, তাৰ সিপিনে আৰু এখন মেকাৰ চাইকেল মেকাৰৰ দোকান গোটাই লৈ গৈছে। অলপ আগতে আৰু কি আহি কিনে গাড়ীখন লৈ গৈছে। এতিয়া কি হয় এটা কি ক'ম আৰু। বেছিভাগ গাড়ীৰ এক্সিডেণ্ট হ'লেও মানে ডাম্পাৰৰে হয়। যিমান এক্সিডেণ্ট হ'লেও ডাম্পাৰৰে হয়। সিহঁতক আৰু কৈ দিছোঁ আৰু মোৰ যিটো হেৰি পৰা যাতে গাড়ীখন ভালদৰে চলাই গাড়ীখন। আমাৰ ঠাইখনৰ নাম হ'ল এনে ভৱানীপুৰ বিপ্লৱ মেডিকেল শ্বপ। আৰু ইয়াত আমি সৰু সুৰা দোকান কৰি গৰীব পৰিয়াল চলি আছিলোঁ। সেই কৰি থকাৰ পিছত মানে আমি ৰাতিপুৱা দোকান খোলাৰ সময় হোৱা নাছিল, কিন্তু 5টা বজাৰ পিছত মানে কোৱা মতে 5:45 মান বজাতে বোলে ডাম্পাৰৰ কি ড্ৰাইভাৰৰ নিয়ন্ত্ৰণ হেৰালে না, গাড়ীখন একো বেয়াও হোৱা নাছিল। গতিকে গাড়ীখন পুনৰ চলাই লৈ গৈছে, কিন্তু সেইখন গাড়ীয়ে কি ড্ৰাইভাৰৰ কি অৱস্থাত আছিল, মদে খাইছিল না নিচা কিবা টুপৰিৰ নিচাতে মানে এই 5খন দোকান একদম মহতিয়াই ঘূৰা কৰি থৈ গৈছে। কিহৰ দোকান আছিলে ইয়াত? ইয়াত দোকান আছিল আমাৰ মণিহাৰী দুখন, আৰু আমাৰ হেৰি আছিল এখন নাপিতৰ আছিল, এখন চাইকেল ৰিপেয়াৰিং আছিল, আপেল আঙুৰৰ এখন, এনেকৈ 5খন দোকান। কিমানমান টকাৰ আৰু লোকচান হ'বলৈ? এতিয়া আমাৰ মণিহাৰীৰ দোকানৰ ভিতৰৰ মালৰ হিচাপ মই দিব নোৱাৰোঁ। এটা গুণ্টিত মোটামুটি 70,000ৰ ওপৰত পৰি যায়। মানে খালী গুণ্টিটো বনাওঁতে 70,000 মান পৰে। ইতিমধ্যে 2খনমান বনোৱা আমি হিচাপ সুধি লৈছোঁ। গতিকে সেই হিচাপে এটা গুণ্টিত 70,000 মানকৈ পৰে। তেনেকুৱা গুণ্টি 3টা কাঠৰ গুণ্টিয়ে, আৰু বাকী টিঙৰ চাইলা আছিল, আপেলৰ দোকান আছিল, চাইকেল ৰিপেয়াৰিং আছিল, তেনেকৈ মুঠ 5খন। এই গাড়ীৰ সমস্যাটো কি হৈছিল গাড়ীৰ ড্ৰাইভাৰ হেণ্ডিমেনে জানে, আৰু প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে চিঞৰিছিল বোলে গাড়ী যেতিয়া মানে মেইন পথৰ পৰা বাগৰি আহি আছিল। বাগৰা নাই, গাড়ীখন চলি আহি আছিল। এটা গতিত মানে ৰাখিব পৰা নাছিল, না ড্ৰাইভাৰৰ কিবা সুৰামত অৱস্থাতে আছিল, না ড্ৰাইভাৰৰ টুপনিৰ নিচা আছিল, আমি নাজানো। কিন্তু গাড়ীখন পুনৰ চলাই লৈ যোৱা আমি দেখা পালোঁ। কোন দিশৰ পৰা আহিছিলে গাড়ীখন দক্ষিণৰ পৰা আহি আছিল। এখন ভাঙি আমাৰ ভাঙা দোকানৰ ওচৰতে ৰখাই ড্ৰাইভাৰ হেণ্ডিমেন পলাইছে। আমি ভাঙা অৱস্থাত গাড়ীৰ মেইন সন্মুখৰ গ্লাছখন ভাঙি পৰি আছে এতিয়ালৈকে। তাৰপিছত পুলিচ আহাত আৰু পুলিচে গাড়ীখন কোনোবা চলাব পৰা আছা না নাই বুলি কোৱাতে আমাৰ গাঁৱৰ এজন ল'ৰাই চলাই ঘূৰালে। তাৰপিছত অলপ কিবা সমস্যা হৈছে গাড়ীখনৰো, গিয়াৰ লগাত অসুবিধা পাইছিল। তাৰপিছত একজন আৰু পুৰণা ড্ৰাইভাৰে চলাই লৈ যায় থানালৈকে। এতিয়া থানাত আছে।